নমস্কাৰ সকলোকে। বহুত দিনৰ মূৰত এটি ভিডিঅ' কৰিলোঁ। বহুত দিন তেনেকৈ ভিডিঅ' কৰাই হোৱা নাই। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু মই আজি উপস্থিত আছোঁ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া যি মাংগলিক অনুষ্ঠান, তাতে মই উপস্থিত আছোঁ। আৰু গুৱাহাটীত গৈ আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব যিহেতু নোৱাৰোঁ ইমান দূৰৰ পৰা, গতিকে ইয়াতে যেতিয়া সুবিধাটো পাইছোঁ, গতিকে সেইকাৰণে আজি ইয়াতে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আৰু ভাবিছোঁ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ, কিয়নো খুব এটা সুন্দৰ পৰিৱেশ, খুব শান্তিপূৰ্ণভাৱে, খুব চিজিলকৈ গোটেই পৰিৱেশটো গোটেই অনুষ্ঠানটো কৰিছে। দেখিয়ে ভাল লাগিছে আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ আৰু গোটেই পৰিৱেশটো আপোনালোককো দেখুৱাই দিওঁ। গতিকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। আৰু হৰিনামৰ ধ্বনিৰে গোটেই পৰিৱেশটো মুখৰিত হৈ আছে। আৰু বাকী মই আগলৈ গৈ আছোঁ এতিয়া। শ্ৰদ্ধাঞ্জলি যিডোখৰ স্থান সেয়া পোৱাগৈ নাই, গতিকে চাই থাকক, আপোনালোকে দেখুৱাই থাকিম, শেষলৈকে চাই থাকক। ধন্যবাদ। হৰিনামৰ এক বিনন্দীয়া ধ্বনি, হৰিনামক আমি মগ্ন হৈ থাকিলে কেতিয়াবা সময় কোনফালে পাৰ হৈ যায় গমেই নাপাওঁ। কিন্তু তথাপিও সময় ৰৈ নাথাকে, কিন্তু তথাপি আমি সকলোকে অগ্ৰাধিকাৰ দিব লাগিব। বাদ্যযন্ত্ৰীসকলৰ একেলগে থাকে আমাৰ মহিলাৰ মন্ত্ৰী হেমা। আৰু সকলোৱে জানে যোৰহাট ষ্টেডিয়ামত এই অনুষ্ঠান কৰা হৈছে। আৰু সোমায়ে প্ৰথমেই ষ্টেডিয়ামৰ ভিতৰত সোমায়ে অলপমান গৈয়ে দেখিলোঁ দুই কাষে পানীৰ বটল যোগান ধৰি আছে। পিছে আজি বতৰটো বাৰু ডাৱৰীয়া, ইমান পানীৰ প্ৰয়োজন হোৱা নাই। তথাপিও আমি
আজি এই পবিত্ৰ মঞ্চত পবিত্ৰ অনুষ্ঠানত আপোনালোকে আমাক যি সহযোগিতা আগবঢ়ালে আইসকলৰ ওচৰত মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ৰশ্মি বৰদলৈৰ সৈতে আপোনালোকে আমাক অহা 16 নৱেম্বৰত যিভাগে আমাৰ কৰ্ম আছে সকলোৱে এনেদৰে সহায় সহযোগিতাৰে এই কৰ্মভাগি আগবঢ়াই নিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু কৃষ্ণ আৰু আহি শ্ৰদ্ধাঞ্জলিৰ স্থানত উপস্থিত হৈছোঁহি আৰু ইয়াতে থৈছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্থি। এনেদৰে হাতত ফুল লৈ গৈ আছোঁ লাহে লাহে আগবাঢ়ি। আৰু শ্ৰদ্ধাঞ্জলিৰ শেষত এইদৰে প্ৰসাদ বিতৰণ কৰি আছে। আমি প্ৰসাদ ল'লোঁ। পানী দিয়া প্ৰায় অনুমান কৰিছোঁ 1 ঘণ্টামানে হৈছে চাগৈ এইদৰে ওলাই অহা সময়লৈকে। এতিয়া এইখন গেটেৰে ওলাই যাম। মাজতো কিবা এটা ভাল লাগিল এইদৰে শ্ৰদ্ধাঞ্জলি যাচিবলৈ পায় আৰু আপোনালোকক গোটেই পৰিৱেশটো দেখুৱালোঁ শেষলৈকে। আৰু এয়া চাওক JB ৰোডৰ পৰিৱেশ, মানুহৰ যথেষ্ট ভিৰ। আৰু আমি একেবাৰে দেৰি আৰু 3:30 মানত ইয়াত আহিছিলোঁ আৰু এতিয়া ওলাই আহিলোঁ। আৰু এয়া হৈছে প্ৰসাদ, মই আপোনালোকক দেখুৱাব লৈছোঁ। বুনিয়া পেকেট কৰি দিছে আৰু লগতে এটা পেৰা দিছে। আমি যিহেতু 2জন গৈছিলোঁ সেইকাৰণে 2টা পেকেট। আৰু এয়া এইদৰে সাঁচি ৰখাও হ'ল আৰু আপোনালোককো দেখুৱালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ।